हेलो एवरीवन, वेलकम बैक टू माय यूट्यूब चैनल। और गैस এতিয়া ওলাইছোঁ বহুত দিনৰ পাছত। কি ক'ম আৰু সময় নাপাওঁ কাৰণ ভিডিঅ' চিডিঅ' বনাবলৈ। আজি যিহেতু বহুত দিনৰ পাছত ওলাইছোঁ, যিহেতু এতিয়া যাবলৈ বৰহাবজান, যিহেতু আজিকালি মানে একদম অলপ তামোল ব্যৱসায়ত লাগিছোঁ। তাতে অলপ যাব লাগিব। গোদামৰ পৰা মাল পঠিয়াব আছে, যিহেতু খাৰুপেটীয়া মংগলদৈ 5 কুইণ্টেল 10 কুইণ্টেল যিমান যি পাম আজি গোদামত গৈ আছে। এতিয়া লৈ মেলি গধূলি চুপাৰত পঠিয়াব আছে। তেনেহ'লে বলক গৈ থাকোঁ এতিয়া বৰহাবজান। আৰু এইফালে হৈ আছে আমাৰ নতুন বাইপাছ। চাওক আৰু গাছ এতিয়া বলক গৈ থাকোঁ, যিহেতু অলপ ফিউলো কম আছে, ভৰাই ল'ব লাগিব। চাওক না এনেকৈ পলাইছে। তেলো পূৰা মিছ মাৰি আছে, যিহেতু পালোহি ডিপুটো অলপ দূৰ আছে। অলপ ফটাফট গৈ মেলি ভৰাই মেলি চিধা যাব আছে বৰহাবজান। পলাইছে দেই নাইট ট্ৰিপ। ৱাও, পালোহি ডিপু অলপ দূৰ আৰু ষ্টাৰ্টখন বন্ধ হ'বলৈ গৈ আছে, যিহেতু তেল শেষ হ'বলৈ হৈছে। আৰু ৱাও, অলপ দূৰ আৰু ৰখি গ'ল, মানে ডিপু পামগৈ আৰু। চলো पहुँच गया डिपो। दो सौ दो और गैस এতিয়া ফিউল ভৰোৱা হৈ গ'ল। এতিয়া বলক বিন্দাছ গৈ থাকোঁ বৰহাবজানলৈ। চলো পালোহি এতিয়া গংগাবাৰী। মানে তেল খাই বাইকবোৰ মানে একদম ভৰাই মেলি একদম কি ক'ম আৰু পৰিশ্ৰম হৈ যাব। উপায়ো নাই, গাড়ী থ'লেতো ভৰাব লাগিবই। এইখন গাড়ীকেইটা চাওক না। এনেকৈ পলাব লাগিব পূৰা, তেতিয়া চলাই মজা লাগিব। ৱাও, পালোহি গাইছ গংগাবাৰী এইখন। ঠিক আছে, নকৈ গংগাবাৰী অলপ গৈ আছোঁ। আৰু গাইছ পালোহি, বেছি দূৰ নাই। গংগাবাৰী যিহেতু পাৰ হ'লোঁ, আৰু এতিয়া ইয়াৰ পৰা বেছি নহয় 3 কিলোমিটাৰমান হ'বগৈ। তেনেহ'লে বলক গৈ থাকোঁ। তাৰ পৰা সোমাম, তাৰ পৰা সোমাই মেলি পে'মেণ্ট কৰিব আছে। পে'মেণ্ট কৰি মেলি একেবাৰে ওলাই যাব লাগিব নামচাই, যিহেতু পৰদিনৰ কাম এটা চাব আছে। বাকী লগৰকেইটা আহি আছে গাড়ীত, তাৰ পৰা একেবাৰে গুচি যাব লাগিব নামচাই। তাৰ পৰা চাওঁ কেতিয়া ঘূৰি আহোঁ। বলক এনেদৰে গৈ থাকোঁ। চলো আৰু এই বছৰ তো মানে একদম পিকনিকো ঘূৰা নহ'ল, কি ক'ম, বহুত বিজি।
এইফালে টাইম মিলালে এইফালে নিমিলে, এইফালে মিলালে এইফালে নিমিলে, কি ক'ম আৰু জীৱনটোৱে আমাৰ এনেকুৱা। আৰু গাইছ হৈ গ'ল এতিয়া তামোলৰ কথা পতা, যিহেতু গোদামত এতিয়া যাব লাগিব, অলপ বাইকটো ৱাছ কৰি ল'ম। ৱাছ কৰি মেলি একেবাৰে যাব লাগিব ঘৰ, যিহেতু পে'মেণ্ট কৰা হৈ গ'ল। গধূলি চুপাৰত মাল উঠাই দিব, গুচি যাবগৈ তেজপুৰ অৰাং খাৰুপেটীয়া। বলক ধুই মেলি ডাইৰেক্ট যামগৈ ঘৰলৈ এতিয়া। চলো। আৰু গেছ পাই গ'লেহি আমাৰ ৱাশ্বিং চেণ্টাৰ। ইয়াতে ধুই ল'ব লাগিব টিপটপকৈ আৰু গুচি যাব লাগিব। আৰু গাইছ এইফালে টিপটপকৈ ধোৱা হৈ গ'ল বঢ়াইজৰ নামতলৰ পৰা। এতিয়া যাব লাগিব ঘৰ, বলক। টিপটপকৈ ধোৱা হৈ গ'ল, এতিয়া যাব লাগিব ঘৰলৈ। ঠিক আছে, উপায় নাই, গ'লে দুই চিকাৰ কৰিবই লাগিব। চলো গৈ থাকোঁ গাইছ এতিয়া ঘৰলৈ, বলক। পূৰা এনেদৰে ফালি মেলি, ঠিক আছে। আৰু বন্ধুসকল অলপ সোমাইছোঁ হাফজান বগান ফালে, কাৰণ এইফালে অলপ মানে ফটো মৰা লোকেশ্যন চাইছোঁ, যিহেতু এই ৰাস্তাখন ইমান ধুনীয়া দেখাইছে, যিহেতু গছজোপাকেইটা আছে, তো অলপ চাই লৈছোঁ। কাৰণ বহুত দিন ফটো চটো মৰা নাই, তো অলপ মাৰিব লাগিব কেমেৰা চেমেৰা ওলাই, তো চাই লৈছোঁ বলক। আৰু আপোনালোকক এতিয়া দেখুৱাই আছোঁ, চলো। হেল্ল' এভৰিৱান, যিহেতু চব কাম হৈ গ'ল, এতিয়া চব কাম হৈ যোৱাৰ পাছত এতিয়া গৈ আছোঁ ঘৰ। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ আপোনালোকক। চাই থাকক মোৰ আগৰ ভিডিঅ' আহিবলগীয়া। বাই বাই।